নমস্কাৰ মই পাপন বাৰু সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আমি ৰাতি আজি 10টামান বাজে চ' আমি ক'ত যাই আছোঁ কিয় যাই আছোঁ আপোনালোকে নাজানে কিন্তু জানিব অলপ পিছত। চ' আমি গৈ আছোঁ আমি ফাংচন চাবৰ কাৰণে আমি ৰাজমেলাৰ মানে চ' কোন আহিব কোন নাহে আমি এইবিলাক একো নাজানো খালি আমি যাই আছোঁ। এয়া মনি আছে এয়া পুচকাই চিন পাই দেখি থাকে মোৰ ভিডিঅ'ত। চ' বাৰু আপোনালোকে দেখাম আপোনালোকক যদি ৰাজ দেখাম যদি ফাংচন দেখাম মুঠতে কিবা এটা দেখাব বলক। আমি এই বিষাক্ত আন্ধাৰৰ মাজে মাজে গৈ আছোঁ। ভয় খাব লগা একো নাই বাৰু আমাৰ ধুনীয়া টাউন মানে চ' ইয়াত ভূত চুত নলাই ওলালে মানুহ ওলাব। এই বিষাক্ত মাজত আন্ধাৰ এনেকৈ ৰাতি কেতিয়াবা ভিডিঅ' বনাই মজা লাগে কিন্তু ইমান দূৰ নহয় যে বাছত যাব লাগিব কিন্তু আমি পিলপিলি নাপালোঁ কাৰণেহে আমি বাছত উঠিছোঁ। চ' বাছতে গৈ আছোঁ আৰু বাছতো মানুহ নাই সেইকাৰণে আমাক লৈ আহিছে নহ'লে ইমান ওচৰত নাহোঁ। আমি ট্ৰেন্সপৰ্টৰ মাজেৰে বৰ্তমান যাই আছোঁ আমি ৰাজমেলা চাবলৈ মানে ফাংচন চাবলৈ। এইফালে এতিয়া ডাঙৰ মাৰ্কেট গৈ আছোঁ আমি। ফাইনেলি আমি ৰাজমেলাৰ গেট আহি পালোঁ। এখন গেট আপোনাৰ নাৰায়ণ সুৰুজ এইবিলাক বাকী লাগিছে আমি যাইছোঁ। এইফালে আমাৰ বিল্লা পুখুৰী এটা এইবিলাক মূৰ্তি হৈছে মানে যিটো মানে আগৰ পিনে আহি কিনে পায় সেইবিলাক মূৰ্তিবিলাক এইফালে থৈছে আৰু পিছতো আছে। এনেকুৱা মূৰ্তি বহুতো আছে আগতো আছে পিছতো আছে পিছতো দেখাম বাৰু পিছত। চ' এইখিনি দেখক আপোনালোকে এইফালে ৰাইট চাইডো আছে লেফ্ট চাইডো আছে। তো এয়াই আৰু গোৱালপাৰা ৰাস আমি ফাংচন চাবাই অলপমান ঘূৰিব আহিছোঁ এইফালে অলপমান নদীৰ ফালৰ পৰা মানে অহা নহয় নাই ইয়াত। চ' দেখক এয়া মানুহ ধুনীয়া। চ' আমি ফাংচন দেখাম নেক্সট ব্লগ আপোনাৰ। আৰু এতিয়া আছে ভীষ্ম ৰজা এইকেইটা বসুদেৱ নে কি কয় ইয়াক সেইটো আৰু এইখিনি আছে আৰু এই দোকানবিলাক পূজা মেলা বুলি ক'লে আৰু পাবই আৰু আপোনালোকে আৰু চাওক কেতিয়া মানুহ এইটো মেইন মন্দিৰটো। নৱদা আমি লগ পালোঁ নৱদা ফাংচনতে। ত' নৱদা আমাৰ লগত আছে বৰ্তমান ৰাহুলক নেদেখাম কোনো। চ' আমি নৱদা আছে আমাৰ লগত আজি ফাংচন এনজয় কৰি আছোঁ আমি। এটা বস্তু চাওক না গাইছ ইমান মানুহ হৈছে ভবাই নাছিলোঁ ফিল্ডখনত নধৰা হৈছে বহুত মানুহ হৈছে ইয়াত হাজাৰ হাজাৰ মানুহ হৈছে চাওক না আপোনালোকে কি পৰিস্থিতি। আৰু এয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিকি কলিতা। চ' আমাৰ ইয়াত আহিছিল গান গাবলৈ। চ' বহুতকেইটা গান গাইছে আৰু বহুত ভাল ভাল গান গাইছে। চ' সকলোৱে ডেন্স কৰি আছে বহুত জমাই আছে কিন্তু চাব। এতিয়া আমাৰ ফাংচন চেছ আমি এতিয়া ঘৰত যাওঁ। বিকি কলিতা গান গাই আছে। চ' ইয়াতে বহুত মূৰ্তি বনাইছে। চ' ভাগ ভাগকৈ সকলো মূৰ্তি দিছে আগফালে পিছফালে কৰি। তো এইবিলাক আপোনালোকে দেখক মূৰ্তি কৃষ্ণ তো বহুতো মূৰ্তি আছে এনেকুৱা ধৰণৰ নামবিলাক মই ইমান ভালকৈ নাজানো। চ' এটা চিনি পাওঁ যিটো হৈছে পুতনা। চ' এইটোৱে হৈছে ৰাসৰ মেইন পুতনা চাওক আপোনালোকে।
আমি বৰ্তমান ফাংচন চাই আমি আহি আছোঁ চ' আমি টিলাপাৰা পালোঁ বৰ্তমান এইটো টিলাপাৰা পইণ্ট চাওক চ' আমি আহি আছোঁ ফাংচন চেছ বৰ্তমান এতিয়া আমি ভিডিঅ'টো সামৰোঁ আমি চ' বাই বাই যদি ভাল লাগিছে আপোনালোকৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব চব কৰি দিব বাই বাই